বহু প্ৰতীক্ষিত কাৰ্বি ভৱন আৰু ডিমা হাছাওৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ। নতুন দিল্লীত নিৰ্মাণ হ'ব লগা ভৱন দুটাৰ ব্যয় 130 কোটি টকাৰ নিৰ্ধাৰিত কৰা হৈছে। আধাৰশিলা স্থাপন অনুষ্ঠানতে স্মাৰক পত্ৰ প্ৰদান। অসম জীয়ৰী পূজা বসুমতাৰী নিৰ্বাচিত ইংলেণ্ডত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতালৈ আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিছে প্ৰতিবাদৰ খেলুৱৈগৰাকীৰ। সহায় বিচাৰি লাংহিনৰ ক্ৰীড়া সন্থাই আঁৰিছে বেনাৰ, নিৰ্বিকাৰ কাৰ্বি পৰিষদ অসম চৰকাৰ। পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ সৈতে আপোচ নকৰা বিজেপি চৰকাৰক বৃদ্ধাংগুষ্ঠ ঠিকাদাৰৰ। পশ্চিম কাৰ্বি আংলং হোজাই সংযোগী পথৰ নিৰ্মাণৰ এবছৰ নহওঁতেই চকলে এৰি আহিছে পথটোৰ উপৰিভাগৰ পকাৰ প্ৰলেপ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা দেৰনপি। আগবাঢ়িছোঁ প্ৰথম খবৰলৈ। স্থাপন কৰা হ'ল নতুন দিল্লীত বহু প্ৰতীক্ষিত কাৰ্বি ভৱন আৰু ডিমাচা ভৱন নিৰ্মাণৰ আধাৰশিলা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থাপন কৰিলে আধাৰশিলা। 130 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। কেইবা বছৰৰ আগতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু শান্তিৰ সপক্ষে অস্ত্ৰ ত্যাগ কৰা UPDSৰ মাজত হোৱা চুক্তি অনুসৰি নতুন দিল্লীত কাৰ্বি ভৱন আৰু ডিমাচা ভৱন নিৰ্মাণৰ প্ৰাৰম্ভিক কাৰ্য সম্পন্ন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে ভৱন দুটাৰ আধাৰশিলা স্থাপন কৰি। আধাৰশিলা স্থাপন কৰি আগবঢ়োৱা ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত কৰি থৈ নোযোৱা কাৰ্যসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে এটাৰ পিছত এটা কাৰ্য সম্পন্ন কৰি গৈ আছে। ডিফুত মেডিকেল কলেজ স্থাপনৰ পৰা ল' কলেজ আৰু ডিফু নগৰ উন্নয়নৰ কথা ক'লে। কিন্তু 244 কাৰ্যকৰীৰ বাবে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, KSA আৰু কাঞ্চাছ ডিকমক দিয়া স্মাৰক পত্ৰৰ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে আগনবঢ়ালে কোনো মন্তব্য। जो मेडिटेशन गुण वाली औषधियां है, इस पर एक रिसर्च एंड डेवलपमेंट का एक बड़ा सेंटर वहां बनकर इसको आगे बढ़ाने की जरूरत है। मित्रों, आज ये भवन का शिलान्यास मेरे हाथों से हो रहा है। 2011 में जो सरकार ने, कांग्रेस की सरकार ने वादा किया था, उसको नरेंद्र मोदी सरकार आज पूरा करने जा रही है। इस स्वप्न को साकार यहां रहकर हमारे बच्चे, इस क्षेत्र के बच्चे दुनिया को जानेंगे। ये दोनों भवनों का उपयोग कर विश्व के पटल पर, विश्व के मंच पर स्पर्धा करने के लिए अपने आप को तैयार करेंगे और विश्व के युवाओं के साथ स्पर्धा करने के लिए तैयार हुए बच्चे अंततोगत्वा। উল্লেখ্য, আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলুচাকে ধৰি 2 পাহাৰীয়া জিলা পৰিষদৰ কাৰ্যবাহী সদস্য MEC সকলৰ লগতে বিভাগীয় বিষয়া আমোলাসকল উপস্থিত থাকে। Sir, we have Uttar Pradesh, Himachal Pradesh district, 15,000 square meter, 20,000 square meter. Bigger than Goa and Sikkim, even Tripura and Nagaland also. Tripura 10,494 square meter, Goa 3,702 square meter, Sikkim only 3,000 of 7,094 square meter. But we have what is the Bengal and Himachal 15,433 square meter. নতুন দিল্লীৰ পৰা মংগল ইংঘে ৰিপৰ্ট কাট নিউজ।
এগৰাকী প্ৰতিভাধৰ জুডো খেলুৱৈ যিগৰাকী খেলুৱৈয়ে ভাৰত ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰি খেলিবলৈ সুযোগ লাভ কৰিছে সুদূৰ ইংলেণ্ডত কিন্তু এই ক্ষেত্ৰত প্ৰাচীৰ ৰূপে থিয় দিছে খেলুৱৈগৰাকীৰ আৰ্থিক দৈন্যতাই উপায়ন্তৰ হৈ খেলুৱৈগৰাকীৰ বাবে এতিয়া ৰাইজে ৰাজহুৱা স্থানত বেনাৰ আৰি সহায় বিচাৰিছে সৰ্বসাধাৰণ ৰাইজে চাহক এই প্ৰতিবেদন উৰুখা বজাৰ পৰাই জগত জিনাৰ সপোন দেখা এগৰাকী জুডো খেলুৱৈ নাম পূজা বসুমতাৰী ঘৰ লাংহিনত 2018 চনত খেলো ইণ্ডিয়াৰ যোগে ৰাষ্ট্ৰীয় স্তৰত লাভ কৰা সফলতাৰ বাবে এতিয়া ভাৰতক প্ৰতিনিধিত্ব কৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অহা ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ সুদূৰ ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ চেম্পিয়নশ্বিপৰ 57 কেজিৰ শাখাত অংশগ্ৰহণ কৰিব পূজা বসুমতাৰীয়ে আৰু প্ৰতিযোগিতাৰ বাবে বৰ্তমান ভূপালত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে পূজাই এইখিনিলৈকে সকলো ঠিকেই আছিল পিছে ইংলেণ্ডত খেলিবলৈ যোৱাৰ যাৱতীয় খৰচ বহল কৰিব লাগিব খেলুৱৈগৰাকীয়ে যাৰ বাবে এতিয়া অনিশ্চয়তাত দেখা দিছে প্ৰতিভাপন্ন খেলুৱৈগৰাকীৰ ক্ষেত্ৰত লাংহিনবাসীৰ লগতে মই ভাবোঁ এয়া কাৰ্বি আংলং অসম তথা ভাৰতবৰ্ষৰ এটা গৌৰৱৰ বিষয় আমি খবৰটো শুনাৰ লগে লগে খুব ভাল পাইছোঁ আৰু লগে লগে আমি তাইক কেনেধৰণৰ সহায় কৰিব পাৰোঁ তাৰো আমি ব্যৱস্থা হাতত লৈছোঁ ইতিমধ্যে তাইৰ সহায়ৰ কাৰণে আৰ্থিক সহায়ৰ কাৰণে আমি কিছুমান কাম কৰি আছোঁ যিহেতুকে ছোৱালীজনীৰ ঘৰৰ অৱস্থা বৰ ভাল নহয় খুব কষ্টৰ মাজেদি 2012 চনত ইপিনে আৰ্থিক দৈন্যতাৰ বাবে ঘৰ দুৱাৰ এৰি যোৰাবাটত দিন হাজিৰা কৰিবলৈ যোৱা পূজাৰ পিতৃ মাতৃৰ বাবে প্ৰয়োজনীয় 1.5 লক্ষাধিক ধনৰাশি যোগাৰ কৰাটো এক প্ৰকাৰ অসম্ভৱ চৰকাৰী পক্ষৰ লগতো যোগাযোগ কৰি সুফল নোপোৱাত এতিয়া পূজাৰ বাবে আগবাঢ়ি আহিছে লাংহিন ক্ৰীড়া সন্থা ঠায়ে ঠায়ে বেনাৰ আৰি কৰিছে ধন সংগ্ৰহৰ অভিযান ইয়াকে কয় বিড়ম্বনা কিয়নো এই ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ বা অসম চৰকাৰ আগবাঢ়ি নহাটো দুৰ্ভাগ্যজনক বিষয় এইটো আমাৰ লাংহিনৰ সম্পদ বুলি ক'ব লাগিব কাৰণ এতিয়া বৰ্তমান মানে তাইৰ অৱস্থা বা তেখেতৰ মানে যিটো ঘৰৰ অৱস্থা চাই মানে বহুত দুখ লগা কথা মানে এতিয়া আৰ্থিক অৱস্থাত মানে পৰিছে সেইকাৰণে আমি যিটো মানে আমাৰ অলৰেডি তাই মানে এটা মানে আমাক যিটো যাবলগীয়া যিটো খৰচৰ আমাক মানে এটা লিষ্ট পঠাইছে এই লিষ্টটো চাই আমি আমাৰ লাংহিনবাসী ৰাইজৰ পৰাই আমি কিছু সাহাৰ্য পাই নেকি এই ক্ষেত্ৰলৈ আমি লাংহিনত বা আমি ফেচবুকৰ যোগেদি বা হোৱাটছএপৰ যোগেদি আমি তাইলৈ আমি প্ৰচাৰ কৰি আছোঁ বৰ্তমান চৰকাৰলৈ আমি ইতিমধ্যে আমি আমাৰ লোকেল আমাৰ EMSC লগতে আমাৰ EM তেওঁ মানে আমাক আমাৰ যিটো পূজা বসুমতাৰীৰ কাৰণে আমাৰ যিটো মানে চৰকাৰ কাউন্সিলেই হওক বা অসম চৰকাৰেই হওক আমাক পূজা বসুমতাৰীৰ কাৰণে আৰ্থিক অৱস্থা ঠিক কৰিবৰ কাৰণে মানে সাহাৰ্য কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আমাৰ অট'নমাছ কাউন্সিলেই হওক বা আমাৰ অসম গভৰ্ণমেণ্টেই হওক যিটো মানে আমাৰ সাহাৰ্য হিচাপে লাগে এইখিনি আমাৰ বৰ্তমানটো 1,25,000 তাইৰ কাৰণে দৰকাৰ এই দৰকাৰখিনিত যাতে আমাৰ চৰকাৰে তাৰ সাহাৰ্য কৰে এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় পূজা বসুমতাৰীৰ বাবে চৰকাৰী পক্ষই সহায়ৰ হাত আগবঢ়াবনে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ অসম চৰকাৰৰ বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন সমষ্টিৰ বাট পথ নিৰ্মাণ কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰখা বুলি প্ৰকাশ কৰি আহিছে আৰু লগতে কামত দুৰ্নীতিৰ সৈতে আপোচ কৰা নহ'ব বুলি কৈ অহাৰ সময়ত এছাম ঠিকাদাৰে মন্ত্ৰীৰ সেই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই পথ নিৰ্মাণত চলাই গৈছে ব্যাপক লুণ্ঠন হয় এয়া পাহাৰীয়া জিলাৰ পশ্চিম কাৰ্বি আংলং আৰু হুজাই সংযোগী একমাত্ৰ গড়কাপ্তানি পথ পথছোৱা নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওঁতেই চকলে এনেদৰে এদিনত এৰি গৈছে পকাৰ প্ৰলেপ চাওক কেনেদৰে হাতৰ সামান্য পৰশতে উঠি আহিছে পকী পথৰ চকলাবোৰ
সৰু এখন গাড়ী পাৰ হৈ যাওঁতে কেনেদৰে পকীপথ বখলা বখলকৈ এৰি গৈছে ধুৰন্ধৰ অভিযন্তাৰ পৃষ্ঠপোষকতাত ঠিকাদাৰ ভূমৰ দেই সিংভাগ ধন লুণ্ঠনৰ আশাত নিৰ্মাণ কৰিছে অতি নিম্নমানৰ এই পকীপথ আমি কাৰ্বি ছাত্ৰ সন্থাও ক'ব বিচাৰিছোঁ ৰাস্তাটো কৰিছে ঠিকে ডেভেলপমেণ্টৰ আমি মানা কৰা নাই ৰাস্তা আনিছে ঠিকে কিন্তু আমি ক'ব বিচাৰিছোঁ যে কোৱালিটিটো নাই মানে ৰাস্তা কোৱালিটিয়ে নাই একদম 0% কোৱালিটি বুলি ক'ব পাৰে মানে হাতেদিৰে উঠাব পাৰে এই ব্লেক টপিং ৰাস্তা সেইকাৰণে আমি কণ্ট্ৰেক্টৰক মানে ষ্ট্ৰিক্টলি কণ্ডেম কৰিছোঁ যে এই কণ্ট্ৰেক্টৰৰ বদলাইখিনি বেলেগ কণ্ট্ৰেক্টৰৰ ইয়াতে এংগেজ কৰিলে ভাল হ'ব বুলি আমি কাৰ্বি ছাত্ৰ সন্থা হৈ অনুৰোধ জনাৰো এপিল কৰিছোঁ মই ৰাতিপুৱা আহিছিলোঁ যে মৰিমা কোনোবা শুনি দেখিছোঁ যে মানে এনেকৈ মানে ফাট মেলি আছে তাৰপিছত হাতেদি এনেকৈ চুই নিদিলে মানে সেই যেনেকৈ ঘাঁহ যেনেকৈ এৰাই দিব পাৰি তেনেকৈ এনেকৈ এৰি গুচি গৈছে সেইটো এটাৰ পৰা ৰাইজে দেখা পাইছে আৰু তাৰপৰা বাকী ৰাইজে সেই গোটেই নিজে নিজে এৰাই দিলে ভাল হোৱা নাই ভাল হোৱা নাই আৰু জেগাতে বহি গৈছে ইয়াত দেখিছে দ হৈ গৈছে সেয়াই আৰু কি ক'ম আৰু ভাল হোৱা নাই ইমান বিশেষ জনকল্যাণৰ বাবে চৰকাৰে আবণ্টন দিয়া প্ৰায় 5 কোটি টকা ৰাইজৰ ধন ঠিকাদাৰে প্ৰচণ্ড অনিয়ম সংঘটিত কৰি লুণ্ঠন কৰা কাৰ্যৰ বিৰুদ্ধে সোমবাৰে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ চৰকাৰ প্ৰশাসন জনপ্ৰতিনিধি গড়কাপ্তানি বিভাগ সকলোৰে তীব্ৰ ক্ষোভ গাঁওবাসীৰ এই ক্ষেত্ৰত স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় পথাত লাংছৰ পৰা জছন ইংঘে ৰিপৰ্ট কাট নিউজ নাগালেণ্ডৰ এৰছলানত উদ্ধাৰ এটি কন্যা শিশু প্ৰায় 7-8 বছৰীয়া কন্যা শিশুটি কথা ক'ব নোৱাৰিলেও শিশুটিয়ে সৌভাগ্যক্ৰমে আনে কোৱা কথা শুনিবও পাৰে আৰু বুজিবও পাৰে চাহক এই প্ৰতিবেদন নাগালেণ্ডৰ এৰছলেনত উদ্ধাৰ এটি কন্যা শিশু প্ৰায় 7-8 বছৰীয়া কন্যা শিশুটি কথা ক'ব নোৱাৰিলেও শিশুটিয়ে সৌভাগ্যক্ৰমে আনে কোৱা কথা শুনিবও পাৰে আৰু বুজিবও পাৰে কথা ক'ব নোৱাৰা শিশুটিক ক'ৰ পৰা আহিল আৰু কেনেকৈ আহিল অথবা কি নাম কোনোৱে জনাৰ উপায় পোৱা নাই সম্প্ৰতি শিশুটিক ডিমাপুৰৰ চাইল্ড লাইনে চমজি লৈছে যিকোনো লোকে কণমানি কন্যা শিশুটি কোনো পৰিচয় বা পিতৃ মাতৃ তথা আত্মীয় ওলালে ডিমাপুৰ চাইল্ড লাইনৰ 10987005058227 নম্বৰ যোগে যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে ডিমাপুৰ চাইল্ড লাইনৰ কৰ্তৃপক্ষই বকলিয়া ইউনাইটেড কাৰ্বি ক্লাবত সোমবাৰে উলহ মালহেৰে সম্পন্ন হ'ল 12 সংখ্যক নৱাগত ছাত্ৰৰ আদৰণি সভা ৰুকাছেন কলেজৰ উদ্যোগত আৰু জেএছ কলেজ কেবি জুনিয়ৰ কলেজ তথা আইকন জুনিয়ৰ কলেজৰ সহযোগত অনুষ্ঠিত হয় কাৰ্বি নৱাগত ছাত্ৰৰ আদৰণি সভা আন বছৰৰ দৰে ৰুকাছেন কলেজৰ কাৰ্বি নৱাগত ছাত্ৰৰ আদৰণি অনুষ্ঠান উলহ মালহেৰে সম্পন্ন হ'ল নৱাগত আদৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত কাৰ্যৰ পৰিচালন সঞ্চালক ধনসিং লেখথে বকলিয়া গড়কাপ্তানি সংমণ্ডলৰ অভিযন্তা ৰুকাছেন কলেজৰ সহকাৰী অধ্যাপক হাৰ্বি ইংটিপিয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উচ্চ শিক্ষাত আগুৱাই গৈ ভাল কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত এতিয়াৰ পৰাই ভালদৰে অধ্যয়নত মনোনিৱেশ কৰাৰ বাবে ভাষণৰ জৰিয়তে উৎসাহিত কৰে উল্লেখযোগ্য যে অনুষ্ঠানৰ মাজে মাজে নপুৰণি ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্য গীতসমূহে সভাত উপস্থিত আটাইকে আপ্লুত কৰে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam.
Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanvi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ জখলাবন্ধা আৰক্ষী আৰু কাজিৰঙা উদ্যান কৰ্তৃপক্ষই যোৱা নিশা অভিযান চলাই জখলাবন্ধা থানা এলেকাধীন দেওপানী গোবিন্দ গাঁৱৰ পৰা আটক কৰে এটা গড় চিকাৰী আটকাধীন চিকাৰীটোৰ নাম বিদ্যা ৰংফাৰ পূৰ্বে কেইবাটাও গড় হত্যাৰ লগত জড়িত আছিল বিদ্যা ৰংফাৰ উল্লেখযোগ্য যে ডিমাপুৰলৈ গড়ৰ খৰ্গ সৰবৰাহ কৰাত জড়িত থকাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড় হত্যাত চোৰাং চিকাৰীক সহায় কৰি আহিছিল ধৃত বিদ্যা ৰংফাৰ নামৰ এই চোৰাং চিকাৰীটোৱে দীৰ্ঘদিন ধৰি পলাতক হৈ থকা বিদ্যা ৰংফাৰক আৰক্ষী আৰু বন বিভাগে আটক কৰি তদন্ত অব্যাহত ৰাখিছে সম্প্ৰতি কাজিৰঙা বন বিভাগৰ জিম্মাত ৰাখিছে চোৰাং চিকাৰীটোক বোথাত লাংছৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ নগাঁওস্থিত চেমছন সিং ইংটি কাৰ্বি হোষ্টেলত বছৰীয়া খেল ধেমালি সম্পন্ন কাৰ্বি আংলং জিলাৰ পৰা গৈ নগাঁৱৰ বিভিন্ন কলেজত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠিত হয় এই বছৰীয়া খেল ধেমালি ইনডোৰ খেলৰ অংশৰূপে কেৰেম বোৰ্ড শতৰঞ্জ লুডু মোবাইল খেলক প্ৰতিযোগিতা অনুষ্ঠিত কৰে ছাত্ৰ ছাত্ৰীৰ মাজত খেলত 30 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে নিজৰ মন পছন্দৰ খেলত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হয় বুলি নগাঁও কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি সাৰকাংথিম তাৰো উপসভানেত্ৰী ৰূপমিলি ক্ৰামচাপি প্ৰমুখ্যে ছাত্ৰ নেতাসকলে খেলৰ পৰিচালনা তথা পৰ্যবেক্ষণ কৰে sport kapatupon male nilitum kapatupon kapafrang hekji tapen wansusi di kapatupon di fansi di ngarong pendak itu kami personally kapatupon mana jingga experience sampai ini nalitum kapatupon lo nalitum kuan ningarong pikan lo pia kapat tulong ikiang patu along pen yang bang kon cepat seperti pon dari bolong bang prima pasong itu kapat tu ke tang ning kamat apa yang cari bom rusak cari bom tapi ni kapat tulong ke te nak tu bang priang bom pen malu kayak pengen te naren kan bah oh halah kia hai bah amek apa bacin terima kau boleh di dak nang likona boleh support kan orang apa pining kau nang ding support bom nang men pacin ni pon lah kami sudah apa ini yang kita ceng pen pinya so ke apa yang si ke pasok kapat tu ke tegong ceng lagi nang ni ke tegong ceng men kopi nang ni mata pasok nang ni tong garong mata ni koi sentu ni rong udi cepate long dak ni sampai men seperti pun rek jam patu cepate tu awak saya tegong long mata ni tegong long ni dan non nang kapat tu tang kopi pilih na cepate tang apa cik tujuan colang mah kaprek tiang kapat tu men sik tu mah sport kapatupan ke peneng mang
ini nggak coba mela indoor sanksi pasti gon colo temate lah salang harus banget dobo mah jadi masih indoor song lah hotel lang kang on mah patun lah carom board chess ludo lah harus tuh dimana mana bibi pon itu pasti bang jadi anticipate patun dia nangka wala mangke bumpulan itu jadi itu apa kalau lah penili itu tangka impoi songkep cilung si lah buat sabtu lang lah samili itu cilung ludo mereka namanya itu cilung masih ini kan lah soalnya bipon bomon itu lama ke daftar isi mun itu kapan cetong teknologi dulu kan ini tuh lah ini kan lah outdoor mati hong pasti tu again sa bipon pon lah kingdom nang ikat tang hamdi patu ale pasti sa bipon lah football cricket lah dah bipon tapi pening mangke apor kata raja ini dia sab solusi mangke la lah kan ini yang mau macam nang kau ke kenapa yang kita Charlie na chila nang kau kala tadi game and sports kan mangke film lah itu kita di mana disung itu lang nam lah pun deh sung kan non ini tentang dobong deh lang bang abidat mati ini pangreng tadi kalau nama kapolri lansi yang reng bom Dongkamukhমৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ